নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ অসম ষ্টুডিঅ' ইউটিউব চেনেলত। আজি মই আপোনালোকক অপ' ৰিয়েলমি C1ৰ আনবক্সিং কৰি দেখুৱাম, গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাব। আপোনালোকে নিশ্চয় গম পাইছে যে অপ'ই ৰিয়েলমি ব্ৰেণ্ডিঙত আপোনালোকে নতুন নতুন মোবাইল লঞ্চ কৰিছে। ইতিমধ্যে C1 এটি লঞ্চ হৈছে, গতিকে C1টো মই আপোনালোকক আনবক্সিং কৰি দেখুৱাম। গতিকে আহকচোন C1 মোবাইলটো কেনেকৈ চাওঁ আহক। প্ৰথমে ইয়াৰ প্লাষ্টিকটো ছিঙিলোঁ। বক্সটো আপোনাৰ দেখিবলৈ ধুনীয়া, ৰিয়েলমি লিখা আছে ইয়াত C1 বুলি। তাৰপাছত মই বক্সটো খুলিলোঁ। বক্সটো খোলাৰ পাছত চাওক, ইয়াতে ৰিয়েলমি বুলি লিখা আছে। গোটেই এটা বেছিক যিখিনি আছে সেইখিনি বেছিকৰ আপোনাৰ এইটো মেনুৱেল হয়, মেনুৱেলবোৰ ইউজাৰ গাইড লগত এটা আপোনাৰ কাভাৰ দিছে। কাভাৰটো ভালেই আছে। এতিয়া আমি মোবাইলটো ওলাওঁ। মোবাইলটো দেখিবলৈ ধুনীয়া হৈছে। মোবাইলটো চাইডত ৰাখোঁ, বক্সত কি আছে চাওঁ। প্ৰথমে USB চাৰ্জাৰ আছে, USB চাৰ্জাৰ লগত এডাপ্টাৰ এটা, ইয়াত অপৰ ব্ৰেণ্ডিং আছে, লগত 5 ভল্ট আৰু 1 এম্পিয়াৰৰ এডাপ্টাৰ, লগত আৰু একো নাই। হেডফোনটো আপুনি নাপায় ইয়াৰ লগত। এতিয়া মোবাইলটো ফালে আহোঁ। মোবাইলটো আপোনাৰ পৰাই চাওক, দেখিবলৈ মোবাইলটো প্ৰায়ভাগ ধুনীয়া হৈছে। পিছফালে এইটো আপোনাৰ ষ্টিকাৰটো আঁতৰালোঁ। পিছফালে গ্লচি ফিনিচিং ডিজাইনৰ আপোনাৰ বেক চাইডটো দেখা পোৱা যায়। তলত ৰিয়েলমি ব্ৰেণ্ড আছে। ওপৰত আছে 13+2 মেগাপিক্সেলৰ কেমেৰা আৰু লগত LED ফ্লাছ। আৰু লেফ্ট চাইডে আছে ভলিউম আপ ডাউনৰ কি, ৰাইট চাইডে আছে পাৱাৰ অফ অন বটন, আৰু ইয়াত আছে চিম ইজেক্টাৰ। আৰু ওপৰত আপোনাৰ একো নাই। ডিছপ্লেটো হ'ল আপোনাৰ 6.2 ফুল HD ডিছপ্লে, লগত নচ আছে। তলত হ'ল আপোনাৰ স্পীকাৰ, USB চাৰ্জাৰ, মাইক, 3.5 জেক অডিঅ'। এতিয়া মোবাইলটো মই অন কৰি চাওঁ। অন হৈছে, চাওক ৰিয়েলমি ব্ৰেণ্ড, তলত পাৱাৰ বাই এণ্ড্ৰইড। মোবাইলটো আপোনাৰ দেখিবলৈ ধুনীয়াই, ৰিয়েলমিৰ নতুন মোবাইল। আপোনালোকে নিশ্চয় চলাই ভাল পাব। আৰু মোবাইলটো আপোনাৰ অন হৈ আছে। ইয়াত আপোনালোকে এটা নচ পায়। আগফালে আপোনাৰ 5 মেগাপিক্সেলৰ কেমেৰা, লগত ধুনীয়া নচ। মই সোনকালে অন কৰোঁ। মোবাইলটো আপোনাৰ অন হৈ আছে, অলপ সময় লাগে প্ৰথম ইণ্টাৰফেচটো। চাওক মোবাইলটো অন হ'ল। এতিয়া আমি ইয়াত ছেটিঙত যাওঁ। যাই এবাৰ ফোনত গ'লোঁ, গৈ চাব পালে ডিভাইচ নেম ৰিয়েলমি C1, এণ্ড্ৰইড ভাৰ্জন 8.1.0, প্ৰচেছৰ আপুনি পাইছে স্নেপড্ৰেগনৰ 450 অক্টাক'ৰ, ৰেম 2 GB। আপোনাৰ ডিভাইচ ষ্ট'ৰ আছে আপোনাৰ 16 GB মেমৰি। আৰু ইয়াত গোটেইবোৰ ঠিকে আছে। মোবাইলটো আপুনি ইণ্টাৰফেচো ধুনীয়া। আপোনাৰ কম বাজেটত মোবাইলটো আপুনি চলাব পাৰিব, ল'ব পাৰিব। ইতিমধ্যে C1 মোবাইলটো অনলাইনত অকল পায়।
আপুনি অফলাইন মাৰ্কেটত নাপাব। গতিকে আপোনালোকে নিশ্চয় ইয়াৰ প্ৰাইচটো জানিবলৈ ইচ্ছুক। মই এইটোৰ প্ৰাইচটো কৈ দিছোঁ আপোনাৰ মাত্ৰ 6,999 টকা। মাত্ৰ 6,999 টকাত আপুনি ৰিয়েলমিৰ অপ' C1 মোবাইলটো আপোনালোকে নিশ্চয় ব্যৱহাৰ কৰিব পাৰিব আৰু নিশ্চয় আপোনালোকে ব্যৱহাৰ কৰি ভাল পাব। গতিকে এই ভিডিঅ'টো আপোনালোকে চাই কেনেকৈ পালে মোক কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে লাইক কৰিবলৈ নাপাহৰিব। আজিলৈ এই ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। জয় অসম।